সেইদিনা মায়ে চাদৰ মেখেলাযোৰ দিছিলে যে ইমান মৰম লগা চাওকচোন মোৰ আগৰ ভিডিঅ'টোত চাগে আপোনালোকে দেখিছেই নহয়নে বাৰু ধুনীয়াকৈ পটিখিনি কাটি ল'লোঁ জানেনে মানে এদিনতে চিলোৱাটো সম্ভৱ নহয় আগদিনাখনি পটিখিনি চিলালোঁ কাটিলোঁ আৰু আজি চিলোৱা কাম কৰিছোঁ যিহেতু মোৰ শুই আছে এতিয়া শুই থাকোঁতে কামখিনি কৰি নল'লে মানে পিছত আকৌ থাকি যায় যিহেতু মানে একযোৰ চাদৰ মেখেলা মই এদিনত কমপ্লিটকৈ চিলাব নোৱাৰোঁ মোৰ কাৰণে মানে তাইকো টাইম দিব লাগে আৰু যিহেতু ফেচবুকত ভিডিঅ'টো মানে বনাবলৈ কি ভিডিঅ' বনামকৈ কণ্টেণ্ট বিচাৰি মই কেতিয়াবা নাপাওঁ এতিয়া উপায় নাই মানে এতিয়া এখন ধুনীয়াকৈ চিলাই লৈছোঁ আৰু চিলোৱাটো হৈছে নাই আপোনালোকে যোনসকলে মানে চিলাব জানে মোক কমেণ্ট কৰি জনাবচোন মোৰ আকৌ এখন নিজৰ কাৰণে মানে প্ৰথম চাদৰ মেখেলা আৰু যোনখন চিলাইছোঁ মই আৰু এইখিনি কৰি থাকোঁতে মানে কমপ্লিট হ'বগৈ নাপালে চাদৰখন মই উঠিলেই নহয় উঠাৰ পিছত আকৌ তাইক যেন তেনে মেনেজ কৰি পিনি আকৌ শেষ কৰি লৈছোঁ আপোনালোকে লাষ্টলৈকে চালে গম পাব মই পিছফালে চাইছোঁ যে মানে মৌ উঠিলে মই কৈছোঁ দৰ্জাখন খোলা আছে তুমি আহা তাই আকৌ কেতিয়াবা মনে মনে আহি পিনি পিছফালে ৰখি থাকে জানেনে গম নোপোৱাকৈ মানে এঘণ্টাত কমপ্লিট হৈ গৈছে মই যিহেতু প্ৰথম ইমান নাজানো আইডিয়া চাচোন কিমান ধুনীয়াকৈ হৈছে আৰু এইটো দহিটোও বাতিলে হ'ব দহিটোতো মানুহেতো 2 ঘণ্টা 3 ঘণ্টাত কৰে মোৰ কিন্তু 4-5 ঘণ্টাত লাগিব যিহেতু মোক খুৱাই পিনিহে মই কামখিনি কৰিব লাগিব এইটো দেখিছেনে কিমান ধুনীয়া হৈছে মানে দোকানৰ কামখিনি যদি ঘৰতে কৰিব পৰা যায় কিমান ভাল কথা নহয়নে বাৰু মাত্ৰ সময়ৰ অভাৱৰ কাৰণে কিছুমান বস্তু কৰিব পৰা নাযায় মানে আৰু এইখন আজি ৰেডি কৰি ল'ম মানে মোৰ যিহেতু শুই আছে উঠিলে মানে দেখিছেই চাগে ভিডিঅ'ত তাইক দেখাই আছোঁ দিয়কচোন উঠিলা নি আৰু মোক ওচৰত আহা আকৌ পিতাই বহি ল'লা যে এইখননো কেনেকৈ এৰি দিওঁ কোৱাচোন এইখননো কেনেকৈ এৰি দিওঁ এইখনো ফিনিছ কৰি লওঁ হা অকল এইখন আছে এইখনো ফিনিছ কৰি লওঁ হা মানে হ'ব এক হ'লে তাৰপৰা মই তোমাক বান খুৱাই দিম তাৰপৰা কি খুৱাই দিম মই আছে পাপাৰ লগত খাইছিলা যে চুমু এটা দিলোঁ মাকহঁতে নিদিয়া মাংস দিলোঁ কাম এটা কৰিবৰ বাবে মানে সময় নালাগে নহয়নে বাৰু যিকোনো মুহূৰ্ততে কৰিব পৰা যায় মাত্ৰ মনৰহে কথা